উত্তৰ বিচাৰি এদিন প্ৰশ্ন কৰি কৰি নতুন পুৰুষে চাবা তোমাকেই জগৰীয়া কৰিব। যদি তোমাৰ বাবে আজিৰ এই বৰ্তমানৰ দিনবোৰ আৰু অনাগত শত শত নতুন পুৰুষৰ ভৱিষ্যত আজিতকৈও নিঠুৰ হয়, ইতিহাসেও জানো তোমাৰ কথাকেই নকব? নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ, আমালৈ ৰাখি গলি কি, আমালৈ ৰাখি গলি কি? তেতিয়াতো নোৱাৰিবা চলাহি মিছাতিকৈ, তেতিয়াতো নোৱাৰিবা চলাহি মিছাতিকৈ, হাৰিব অতীত দুহাৰী। আজিৰ চিন্তাৰে অনাগত শত শত নতুন চিন্তা সাৱতি, পাৰা যদি ধুই লোৱা কলুষিত চেকাজত, নকল ভদ্ৰামীৰ মুখা খুলি। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ, আমালৈ ৰাখি গলি কি, আমালৈ ৰাখি গলি কি? তেতিয়াতো নোৱাৰিবা চলাহি মিছাতিকৈ, তেতিয়াতো নোৱাৰিবা চলাহি মিছাতিকৈ, হাৰিব অতি দুহাৰী। আজিৰ চিন্তাৰে অনাগত শত শত নতুন চিন্তা সাৱতি, আজিৰ চিন্তাৰে অনাগত শত শত নতুন চিন্তা সাৱতি, পাৰা যদি ধুই লোৱা কলুষিত চেকাজত, পাৰা যদি ধুই লোৱা কলুষিত চেকাজত, নকল ভদ্ৰামীৰ মুখা খুলি, নকল ভদ্ৰামীৰ মুখা খুলি। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাক। ঐক্য শান্তি আৰু প্ৰগতিৰ বাণীৰে মিছাই চিঞৰি চিঞৰি, ভুৱা আস্থাৰে দলিত জনৰ সুখৰ সপোন কিয় লোলাকাৰী, সুখৰ সপোন কিয় লোলাকাৰী? নতুন পুৰুষে তাৰ উত্তৰ বিচাৰিলে মিছাই কোৱা বেদ মন্ত্ৰ বুলি, নতুন পুৰুষে তাৰ উত্তৰ বিচাৰিলে মিছাই কোৱা বেদ মন্ত্ৰ বুলি। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ। ইতিহাসে জানো বাৰু নকব এদিন, যদি তোমাৰ বাবে আজি নাহে সুদিন, বৰ্তমানৰ এই নিঠুৰ দিনৰ কেনেকৈ দিবা তুমি প্ৰত্যুত্তৰ, কেনেকৈ দিবা তুমি প্ৰত্যুত্তৰ? নতুন পুৰুষে চাবা যুগে যুগে কৰি যাব তোমাকে জগৰীয়া ভৱিষ্যতৰ, নতুন পুৰুষে চাবা যুগে যুগে কৰি যাব তোমাকে জগৰীয়া ভৱিষ্যতৰ। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ, নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ,
নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ। উত্তৰ বিচাৰি এদিন প্ৰশ্ন কৰি কৰি নতুন পুৰুষে চাবা তোমাকেই জগৰীয়া কৰিব। যদি তোমাৰ বাবে আজিৰ এই বৰ্তমানৰ দিনবোৰ আৰু অনাগত শত শত নতুন পুৰুষৰ ভৱিষ্যত আজিতকৈও নিঠুৰ হয়, ইতিহাসেও জানো তোমাৰ কথাকেই নকব? নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ। আমালৈ ৰাখি গলি কি, আমালৈ ৰাখি গলি কি, তেতিয়াতো নোৱাৰিবা চলাহি মিছাতিকৈ, তেতিয়াতো নোৱাৰিবা চলাহি মিছাতিকৈ, হাৰিব অতীত দুহাৰী। আজিৰ চিন্তাৰে অনাগত শত শত নতুন চিন্তা সাৱতি, পাৰা যদি ধুই লোৱা কলুষিত চেকা যত, নকল ভদ্ৰামীৰ মুখা খুলি। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ। আমালৈ ৰাখি গলি কি, আমালৈ ৰাখি গলি কি, তেতিয়াতো নোৱাৰিবা চলাহি মিছাতিকৈ, তেতিয়াতো নোৱাৰিবা চলাহি মিছাতিকৈ, হাৰিব অতীত দুহাৰী। আজিৰ চিন্তাৰে অনাগত শত শত নতুন চিন্তা সাৱতি, আজিৰ চিন্তাৰে অনাগত শত শত নতুন চিন্তা সাৱতি, পাৰা যদি ধুই লোৱা কলুষিত চেকা যত, পাৰা যদি ধুই লোৱা কলুষিত চেকা যত, নকল ভদ্ৰামীৰ মুখা খুলি, নকল ভদ্ৰামীৰ মুখা খুলি। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাক। ঐক্য শান্তি আৰু প্ৰগতিৰ বাণীৰে মিছাই চিঞৰি চিঞৰি, ভুৱা আস্থাৰে দলিত জনৰ সুখৰ সপোন কিয় লোলাকাৰী, সুখৰ সপোন কিয় লোলাকাৰী। নতুন পুৰুষে তাৰ উত্তৰ বিচাৰিলে মিছাই কোৱা বেদ মন্ত্ৰ বুলি, নতুন পুৰুষে তাৰ উত্তৰ বিচাৰিলে মিছাই কোৱা বেদ মন্ত্ৰ বুলি। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ। ইতিহাসে জানো বাৰু নকব এদিন, যদি তোমাৰ বাবে আজি নাহে সুদিন, বৰ্তমানৰ এই নিঠুৰ দিনৰ কেনেকৈ দিবা তুমি প্ৰত্যুত্তৰ, কেনেকৈ দিবা তুমি প্ৰত্যুত্তৰ। নতুন পুৰুষে চাবা যুগে যুগে কৰি যাব তোমাকে জগৰীয়া ভৱিষ্যতৰ, নতুন পুৰুষে চাবা যুগে যুগে কৰি যাব তোমাকে জগৰীয়া ভৱিষ্যতৰ। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ।
নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ। উত্তৰ বিচাৰি এদিন প্ৰশ্ন কৰি কৰি নতুন পুৰুষে চাবা তোমাকেই জগৰীয়া কৰিব। যদি তোমাৰ বাবে আজিৰ এই বৰ্তমানৰ দিনবোৰ আৰু অনাগত শত শত নতুন পুৰুষৰ ভৱিষ্যত আজিতকৈ নিঠুৰ হয়, ইতিহাসেও জানো তোমাৰ কথাকেই নকব? নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ। আমালৈ ৰাখি গলি কি, আমালৈ ৰাখি গলি কি, তেতিয়াতো নোৱাৰিবা চলাহি মিছাতিকৈ, তেতিয়াতো নোৱাৰিবা চলাহি মিছাতিকৈ, হাৰিব অতীত দুহাৰী। আজিৰ চিন্তাৰে অনাগত শত শত নতুন চিন্তা সাৱতি, পাৰা যদি ধুই লোৱা কলুষিত চেকাজত, নকল ভদ্ৰামীৰ মুখা খুলি। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ। আমালৈ ৰাখি গলি কি, আমালৈ ৰাখি গলি কি, তেতিয়াতো নোৱাৰিবা চলাহি মিছাতিকৈ, তেতিয়াতো নোৱাৰিবা চলাহি মিছাতিকৈ, হাৰিব অতি দুহাৰী। আজিৰ চিন্তাৰে অনাগত শত শত নতুন চিন্তা সাৱতি, আজিৰ চিন্তাৰে অনাগত শত শত নতুন চিন্তা সাৱতি, পাৰা যদি ধুই লোৱা কলুষিত চেকাজত, পাৰা যদি ধুই লোৱা কলুষিত চেকাজত, নকল ভদ্ৰামীৰ মুখা খুলি, নকল ভদ্ৰামীৰ মুখা খুলি। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাক। ঐক্য শান্তি আৰু প্ৰগতিৰ বাণীৰে মিছাই চিঞৰি চিঞৰি, ভুৱা আস্থাৰে দলিত জনৰ সুখৰ সপোন কিয় লোলাকাৰী, সুখৰ সপোন কিয় লোলাকাৰী। নতুন পুৰুষে তাৰ উত্তৰ বিচাৰিলে মিছাই কোৱা বেদ মন্ত্ৰ বুলি, নতুন পুৰুষে তাৰ উত্তৰ বিচাৰিলে মিছাই কোৱা বেদ মন্ত্ৰ বুলি। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ। ইতিহাসে জানো বাৰু নকব এদিন, যদি তোমাৰ বাবে আজি নাহে সুদিন। বৰ্তমানৰ এই নিঠুৰ দিনৰ কেনেকৈ দিবা তুমি প্ৰত্যুত্তৰ, কেনেকৈ দিবা তুমি প্ৰত্যুত্তৰ।
নতুন পুৰুষে চাবা যুগে যুগে কৰি যাব তোমাকে এই জগৰীয়া ভৱিষ্যতৰ। নতুন পুৰুষে চাবা যুগে যুগে কৰি যাব তোমাকে এই জগৰীয়া ভৱিষ্যতৰ। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ। উত্তৰ বিচাৰি এদিন প্ৰশ্ন কৰি কৰি নতুন পুৰুষে চাবা তোমাকেই জগৰীয়া কৰিব। যদি তোমাৰ বাবে আজিৰ এই বৰ্তমানৰ দিনবোৰ আৰু অনাগত শত শত নতুন পুৰুষৰ ভৱিষ্যত আজিতকৈ নিঠুৰ হয়, ইতিহাসেও জানো তোমাৰ কথাকেই নকব? নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ। আমালৈ ৰাখি গলি কি, আমালৈ ৰাখি গলি কি, তেতিয়াতো নোৱাৰিবা চলাহি মিছাতিকৈ, তেতিয়াতো নোৱাৰিবা চলাহি মিছাতিকৈ, হাৰিব অতীত দুহাৰী। আজিৰ চিন্তাৰে অনাগত শত শত নতুন চিন্তা সাৱতি। পাৰা যদি ধুই লোৱা কলুষিত চেকা যত, নকল ভদ্ৰামীৰ মুখা খুলি। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ। আমালৈ ৰাখি গলি কি, আমালৈ ৰাখি গলি কি, তেতিয়াতো নোৱাৰিবা চলাহি মিছাতিকৈ, তেতিয়াতো নোৱাৰিবা চলাহি মিছাতিকৈ, হাৰিব অতি দুহাৰী। আজিৰ চিন্তাৰে অনাগত শত শত নতুন চিন্তা সাৱতি। আজিৰ চিন্তাৰে অনাগত শত শত নতুন চিন্তা সাৱতি। পাৰা যদি ধুই লোৱা কলুষিত চেকা যত, পাৰা যদি ধুই লোৱা কলুষিত চেকা যত, নকল ভদ্ৰামীৰ মুখা খুলি, নকল ভদ্ৰামীৰ মুখা খুলি। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাক। ঐক্য শান্তি আৰু প্ৰগতিৰ বাণীৰে মিছাই চিঞৰি চিঞৰি, ভুৱা আস্থাৰে দলিত জনৰ সুখৰ সপোন কিয় লোলাকাৰী, সুখৰ সপোন কিয় লোলাকাৰী। নতুন পুৰুষে তাৰ উত্তৰ বিচাৰিলে মিছাই কোৱা বেদ মন্ত্ৰ বুলি। নতুন পুৰুষে তাৰ উত্তৰ বিচাৰিলে মিছাই কোৱা বেদ মন্ত্ৰ বুলি। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ। ইতিহাসে জানো বাৰু নকব এদিন, যদি তোমাৰ বাবে আজি নাহে সুদিন। বৰ্তমানৰ এই নিঠুৰ দিনৰ কেনেকৈ দিবা তুমি প্ৰত্যুত্তৰ।
উত্তৰ কেনেকৈ দিবা তুমি প্ৰত্যুত্তৰ। নতুন পুৰুষে চাবা যুগে যুগে কৰি যাব তোমাকে জগৰীয়া ভৱিষ্যতৰ। নতুন পুৰুষে চাবা যুগে যুগে কৰি যাব তোমাকে জগৰীয়া ভৱিষ্যতৰ। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ। নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাৰ। উত্তৰ বিচাৰি এদিন প্ৰশ্ন কৰি কৰি নতুন পুৰুষে চাবা তোমাকেই জগৰীয়া কৰিব। যদি তোমাৰ বাবে আজিৰ এই বৰ্তমানৰ